নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনাৰ বিষয় হ'ল সৌৰজগত, গ্ৰহ আৰু উপগ্ৰহ। এই ভিডিঅ'টোত আমি উপগ্ৰহৰ সংখ্যা, গ্ৰহৰ ঘূৰ্ণনকাল, বৃহত্তম গ্ৰহ, ক্ষুদ্ৰতম গ্ৰহ আটাইবোৰ তথ্য একেলগে আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই তথ্যখিনি অসম টেট অথবা অসম পুলিচ নাইবা অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আমি সকলোৱে জানো যে আমি পৃথিৱী গ্ৰহটোত বাস কৰোঁ, কিন্তু আমি জনা উচিত যে এই পৃথিৱী গ্ৰহটো ক'ত অৱস্থিত, আৰু এই বিষয়ে জানিবলৈ আমি সৌৰজগতৰ বিষয়ে জানিব লাগিব। আমি বাস কৰা পৃথিৱীখন সৌৰজগতৰ অন্তৰ্গত, যাৰ মূল উৎস হ'ল সূৰ্য। সৌৰজগতখন দেখাত ৰানিং কোৰ্টৰ নিচিনা, য'ত পৃথিৱীৰ লগতে অন্য গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। পৃথিৱী হ'ল এই সৌৰজগতখনৰে এটা অতি ক্ষুদ্ৰ অংশ। এতিয়া আমি জনা উচিত যে এই সৌৰজগতখননো ক'ত অৱস্থিত। এই সৌৰজগতখন মিল্কি ৱে গেলেক্সি অৰ্থাৎ হাতীপতি তাৰকাৰাজ্য নামৰ এখন তাৰকাৰাজ্যত অৱস্থিত, য'ত আমাৰ সৌৰজগতখনৰ নিচিনাকৈ বহু হাজাৰ সৌৰজগত লগ হৈ আছে। এতিয়া আমি আমাৰ সৌৰজগতত থকা গ্ৰহৰ সংখ্যা, এই গ্ৰহসমূহৰ উপগ্ৰহৰ সংখ্যা, আকাৰৰ ভিত্তিত গ্ৰহবোৰৰ স্থান আৰু সূৰ্যৰ পৰা দূৰত্বৰ ভিত্তিত গ্ৰহবোৰৰ স্থান, এই আটাইবোৰ তথ্য আলোচনা কৰিম। আহক আমি এটা এটাকৈ গ্ৰহৰ বিষয়ে সকলোবোৰ তথ্য আহৰণৰ চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি বুধ গ্ৰহটোৰ বিষয়ে আলোচনা কৰিম। বুধ গ্ৰহটোৱে হ'ল সূৰ্যৰ ফালৰ পৰা প্ৰথম গ্ৰহ, অৰ্থাৎ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। বুধ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। এই গ্ৰহটোৰ কোনো উপগ্ৰহ নাই। বুধ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ মুঠতে ৮৮ দিন সময় লাগে। দ্বিতীয়তে আমি শুক্ৰ গ্ৰহৰ বিষয়ে আলোচনা কৰিম। শুক্ৰ গ্ৰহটো হ'ল সূৰ্যৰ ফালৰ পৰা দ্বিতীয় গ্ৰহ, অৰ্থাৎ দূৰত্বৰ হিচাপত দ্বিতীয় স্থানত আছে শুক্ৰ গ্ৰহ। এই গ্ৰহটো অতি উজ্জ্বল গ্ৰহ। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অত্যাধিক হোৱাৰ বাবে এই গ্ৰহটো অতি উত্তপ্ত হৈ থাকে। এই শুক্ৰ গ্ৰহটোৰ কোনো উপগ্ৰহ নাই। আন গ্ৰহবোৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰে যদিও শুক্ৰ গ্ৰহটো ইয়াৰ বিপৰীত, ই পূবৰ পৰা পশ্চিমলৈহে ঘূৰে। এইবাৰ আমি পৃথিৱীৰ বিষয়ে আলোচনা কৰিম। পৃথিৱী হ'ল সূৰ্যৰ ফালৰ পৰা তৃতীয় গ্ৰহ, অৰ্থাৎ দূৰত্বৰ হিচাপত পৃথিৱী সূৰ্যৰ পৰা তৃতীয় স্থানত আছে। এই পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ এবছৰ সময় লাগে, অৰ্থাৎ ৩৬৫ দিন সময় লাগে। ইয়াৰ উপগ্ৰহৰ সংখ্যা এটা, যাক আমি চন্দ্ৰ বুলি কওঁ। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়, কাৰণ ইয়াত সাগৰ মহাসাগৰৰ পৰিমাণ বহুত। চতুৰ্থতে আমি মংগল গ্ৰহৰ বিষয়ে আলোচনা কৰিম। মংগল গ্ৰহ হ'ল সূৰ্যৰ পৰা চতুৰ্থ স্থানত থকা গ্ৰহ। এই গ্ৰহটোৰ উপগ্ৰহৰ সংখ্যা হ'ল দুটা। উপগ্ৰহ দুটাৰ নাম হ'ল ডিমছ আৰু ফবছ। এই গ্ৰহটোক ৰঙা গ্ৰহ বুলিও কোৱা হয়। মংগল গ্ৰহৰ ঘূৰ্ণনকাল হ'ল ৬৮৭ দিন, অৰ্থাৎ ই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৬৮৭ দিন লাগে। এইবাৰ আমি এষ্ট্ৰইড বেল্টৰ বিষয়ে আলোচনা কৰিম। এষ্ট্ৰইড বেল্টনো কি? মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত কিছুমান শিলাখণ্ডৰ এটা আঙুঠি সদৃশ গঠন থকা দেখা যায়, অৰ্থাৎ এই শিলাখণ্ডবোৰ সূৰ্যৰ চাৰিওফালে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰদক্ষিণ কৰি থাকে। এই শিলাখণ্ডৰ আঙুঠি বা থোপবোৰক এষ্ট্ৰইড বেল্ট বুলি কোৱা হয়। মংগল গ্ৰহৰ পিছৰ গ্ৰহটোৱে হ'ল বৃহস্পতি গ্ৰহ। বৃহস্পতি গ্ৰহটো দূৰত্বৰ হিচাপত সূৰ্যৰ পৰা পঞ্চম স্থানত অৱস্থিত। বৃহস্পতি গ্ৰহটো হ'ল সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ। এই গ্ৰহটোৰ উপগ্ৰহৰ সংখ্যা হ'ল ৬৯টা। এই ৬৯টা উপগ্ৰহৰ ভিতৰত মনত ৰাখিবলগীয়া উপগ্ৰহটোৰ নাম হ'ল গেনিমেডি, কাৰণ এই গেনিমেডি উপগ্ৰহটোৱে হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ১২ বছৰ সময় লাগে, অৰ্থাৎ ইয়াৰ ঘূৰ্ণনকাল হ'ল ১২ বছৰ। ষষ্ঠ গ্ৰহটো হ'ল শনি গ্ৰহ, অৰ্থাৎ সূৰ্যৰ পৰা দূৰত্ব হিচাপত শনি গ্ৰহ ষষ্ঠ স্থানত আছে।
ই সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। শনি গ্ৰহটোৰ মুঠ উপগ্ৰহৰ সংখ্যা হ'ল 62টা। এই 62টা উপগ্ৰহৰ ভিতৰত মনত ৰাখিবলগীয়া উপগ্ৰহটো হ'ল টাইটান, কাৰণ টাইটান হ'ল সৌৰজগতৰ দ্বিতীয়টো বৃহত্তম উপগ্ৰহ। আমি গ্যানিমেডি প্ৰথমটো অৰ্থাৎ বৃহত্তম উপগ্ৰহ হিচাপে পাইছিলোঁ। ই বৃহস্পতিৰ উপগ্ৰহ আছিল। এতিয়া আমি মনত ৰাখিম যে টাইটান হ'ল দ্বিতীয়টো বৃহত্তম উপগ্ৰহ। এই শনি গ্ৰহটো এটা আঙুঠি সদৃশ আৱৰণেৰে আবৃত হৈ থাকে। দূৰত্ব হিচাপত সূৰ্যৰ পৰা সপ্তম স্থানত থকা গ্ৰহটো হ'ল ইউৰেনাছ। এই ইউৰেনাছ গ্ৰহটো উইলিয়াম হাৰ্শ্বেলে উদ্ভাৱন কৰিছিল। এই গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 84 বছৰ সময় লাগে। শুক্ৰ গ্ৰহৰ নিচিনাকৈ এই গ্ৰহটোৱেও আন গ্ৰহৰ বিপৰীতে অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ ঘূৰে। এই গ্ৰহটোক সেউজীয়া গ্ৰহ বুলি কোৱা হয়, কাৰণ মহাকাশৰ পৰা ইয়াক দেখাত সেউজীয়াৰ নিচিনা। এই গ্ৰহটোৰ উপগ্ৰহৰ সংখ্যা হ'ল 27টা। সৌৰজগতৰ আটাইতকৈ শেষৰ গ্ৰহ অৰ্থাৎ অষ্টম গ্ৰহটো হ'ল নেপচুন। ই সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত। এই গ্ৰহটোৰ উপগ্ৰহৰ সংখ্যা হ'ল 14টা। পোনপ্ৰথমতে প্লুটো গ্ৰহটোকো সৌৰজগতৰ এটা গ্ৰহ হিচাপে গণ্য কৰা হৈছিল, কিন্তু 2006 চনৰ পৰা মহাকাশ বিজ্ঞানীসকলৰ মতে প্লুটো গ্ৰহটোক সৌৰজগতৰ এটা গ্ৰহ হিচাপে গণ্য কৰা নহয়, কাৰণ প্লুটোৱে আন গ্ৰহৰ দৰে কিছুমান নিয়ম মানি নচলে। যেনেদৰে আন গ্ৰহবোৰে নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, ঠিক একেদৰে প্লুটোৱে নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ লগতে মাজে সময়ে অন্য গ্ৰহৰ কক্ষপথো ছেদ কৰা দেখা যায়। গতিকে মহাকাশ বিজ্ঞানীসকলৰ মতে প্লুটো গ্ৰহটোক এই 8টা গ্ৰহৰ লগত লগ কৰা নহয়, ইয়াক ড্ৰাফ্ট গ্ৰহ বুলি কোৱা হয়। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা জানিবলৈ পাইছে। এতিয়া আপোনালোকে ভিডিঅ'টো পুনৰবাৰ নোচোৱাকৈ নীলা, ৰঙা আৰু সেউজীয়া গ্ৰহকেইটাৰ নাম কমেণ্ট ছেকশ্যনত লিখক। এই প্ৰশ্নটোৰ জৰিয়তে আপোনালোকৰ তাৎক্ষণিকভাৱে স্মৃতি পৰীক্ষা কৰা হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।